যেহেতু আমাৰ এটা হৈ গৈছে ঘৰে ঘৰে আপোনাক খৰি দিব এইটো দেখিছ এই পিছফালে কিছুমানে শাক পাচলি দিব মানে হেল্ল' ফ্ৰেণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল বইছ আকৌ আজি নতুন এটা ভিডিঅ'লৈ চবকে স্বাগতম জনাইছোঁ যিহেতু এটা পূৰা ৰাতিপুৱা হৈ আছে মৰ্ণিং হৈ আছে চকু তকু ফুলি আছে আপোনালোকে নিশ্চয় গম পাইছে শুই উঠিছোঁহে মই যিহেতু আজি আমাৰ দৌল পূজা আছে এইটো লৈহে আজি ভিডিঅ'টো বনাইছোঁ বহুত ইম্পৰ্টেণ্ট টপিক হয় আপোনালোকে ভিডিঅ'টো চাই থাকক যিহেতু আজি আমি মিচিং মানুহ মিচিং ল'ৰা ময়ো কিন্তু দৌল পূজাটো পাতে সৰুৰ পৰা দেখি আহিছোঁ কিন্তু দৌল পূজাটো আমাৰ মিচিং মানুহে কেলৈ কৰে কিয় কৰে এইটো লৈহে আজি মই ভিডিঅ'টো বনাইছোঁ কিন্তু আজি সম্পূৰ্ণকৈ জানিম ময়ো জানিম আপোনালোককো মই জানিব দিম আমাৰ গাঁৱৰ যিমান ডাঙৰ মুৰব্বী আছে তেওঁৰ মুখৰ পৰা শুনিম আজি A to Z আপোনালোকক ভিডিঅ'ত দেখাই আছোঁ আমাৰ কি নিয়মত দৌল পূজাটো কৰে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ এতিয়া মই দৌল পূজা ক'ত পাতে তালৈকে গৈ আছোঁ আপোনালোকক দেখাই আছোঁ সম্পূৰ্ণকৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক A few moments later এয়া বন্ধু দুইটা আছে সুধিলোঁ এইটো ক'ত লৈ যায় বন্ধু কৈ দে হা এইটো ক'ত লৈ যায় এইটো মিচিঙৰ দৌল পূজা গাঁৱৰীটো পৰিব তাৰপিছত কেঁচাকৈ কিবা কৰি দিব আৰু কিবা কৰি দিব এইকেইটা ল'ৰা দেখিছনে টুকুৰ লৈ আছে আপোনালোকে নিশ্চয় গম পাই যাব এইবিলাক কেলৈ টুকুৰটো লৈ আছে এইটো চাওক এইবিলাক এইটো 1 নম্বৰ হয় যে এইটো ল'ৰাটো তাৰ আজি মই দেখিছ টুকুনবিলাক কেলৈ লৈ আছে আপোনালোকে নিশ্চয় গম পাই যাব আপোনালোকে দেখিছে বেক চাইডে এইটো যিমান মানে বহুত নিয়ম আছে ঘৰে ঘৰে এইটো কাম কৰিব লাগিব তাৰপিছত আমাৰ দৌল পূজা কোৱা হয় আপোনালোকে দেখিছে দেখিছে ল'ৰাকেইটা ঘৰে ঘৰে টুকুৰ লৈ পূৰা ঘৰ ভাঙি দিয়ে এইটো পিছতে আমাৰ হোৱাৰ পাছতে বেছি নাই আৰু এইটো গাহৰি দেখিছে এখনে কাম লাগিব আজি দেখিছে আৰু দেখাম বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকক A few moments later আমাৰ ফাইনেলি হৈ গ'ল বস্তু চস্তু গোটাই এতিয়া খানা চানা বনাব লাগে আৰু এতিয়া খানা চানা বনাই পিনি এতিয়া বহুত নিয়ম আছে এতিয়াও আপোনালোকক দেখাই দিছোঁ গোটেই মানুহ তেখেতা পূৰা কামত লাগি আছে বাকী মই পিনে বহি দিছোঁ সেইপিনে পূৰা কামত লাগি আছে দেখিছে আপোনালোকে এইটো আপোনালোকে দেখিছে এইবিলাক চব্জি হয় তাৰপিছত আৰু আছে বাকী বহুত আছে নিয়ম তাৰপিছত এইখন দেখিছে ইয়াত আমাৰ নিয়ম কৰিব লাগিব ইয়াত নিয়ম কৰি আপোনালোকক দেখাম বাৰু তাৰপিছত এইখিনিত দেখিছে আপোনালোকে ইয়াত আমাৰ ছায়ামতো চাকি আছে এইখিনিত আৰু এই আগলৈ দেখি আছে আৰু চব্জি কাটি আছে কিছুমানে তাৰপিছত সম্পূৰ্ণ আপোনালোকে ভিডিঅ'টো চাই থাকক এইখিনি দেখিছে এইখিনি কৰি হয় কৰিটো আপোনালোকে আমি বেলেগকৈ নুগুটাওঁ ঘৰে ঘৰে এইবিলাক কৰি দিয়ে আৰু দেখা আছোঁ আৰু এইখন দেখিছে এখন হয় এইখন কৰি এইখন গাহৰি মাংস ফুৰিবৰ কাৰণে এখন কৰি বনাইছে এইখিনি জুই ধৰিলে আৰু এইখিনি তাত খানা চানা হ'ব দেখিছে আপোনালোকে সম্পূৰ্ণকৈ আৰু এই আগলৈ চব্জি কাটি আছে যিমান পাৰে চেষ্টা কৰিম আপোনালোকক দেখাবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক
এখন দেখিছে ইয়াত চব্জি কাটি আছে এইখিনিত আপোনালোকে ৰঙালাও কাটি আছে আমাৰ ইয়াতে খানা হ'ব পূজা কৰাৰ পাছত খানা চানি বনোৱাৰ পাছত খানা হ'ব তাৰপিছতে আমাৰ আজৰি হ'ব এই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক গোটেইখিনি আপোনালোকে এইটো যেত আজি দেখা আছোঁ দেই এইটো ৰঙালাও হয় মই যিমানখিনি আমাৰ ইয়াত নিয়মবিলাক কৰে চব কেঁচা কেঁচাকৈ কৰে যিটো গাহৰিটো কেঁচা কেঁচাকৈ কাটি দিয়ে পূৰা মাৰি পিনি এনেকৈ ইভাগে নামাৰে তাৰপিছত কুকুৰা চুকুৰাবিলাক পূৰা এনেকৈ জীয়াই জীয়াকৈ এনেকৈ কাটি দিয়ে আপোনালোকক মই অলপ দেখাই আছোঁ কিমান কি নিয়ম হয় আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক এতিয়া আপোনালোকক দেখাইছোঁ আপোনালোকে দেখিছে ইয়াত পূৰা কেঁচা কেঁচাকৈ কাটি দিছে চাওক মানে মই এনেকৈ কৰিবলৈ জানো কিন্তু আজিলৈকে গম পোৱা নাই মোৰ মানে পূৰা ভয় লাগিছে ইমান মানে বেয়া লাগিছে কি কৰি আমাৰ পৰম্পৰা নিয়ম হয় এইটো কাৰণে এইটো কৰিবলগীয়া হয় এইটো পূৰা ডিঙিটো ৰেখি দি পিনি পূৰা তেজটো মানে মাটিত পৰিব দিয়ে এইটো আমাৰ নিয়ম হয় আপোনালোকে দেখিছে এইটো পূৰা আমাৰ এইটো কেঁচা কেঁচি হয় আপোনাৰ যদি এখন যদি অলপ আমাৰ খেলি মেলি হ'লে মানে আমাৰ খেলি মেলি হ'লে কিবা এটা নহ'লে কিবা এটা হ'ব ঘটনা ঘটিছে পূৰা জীয়াই জীয়াই কেনেকৈ মাৰি দিব দেখিছে আপোনালোকে কুকুৰাবিলাক কেনেকৈ মাৰিছে এয়া আমাৰ এনেকৈ কৰে মানে কি কৰিম দেখিছে এয়া এই এটা গাহৰিটো এইটো দেখিছেনে আঁতত লৈ আছে এইটোৰ পৰা মানুহে মাৰিব মাৰি গোটেই মানে মাথাত পূৰা হেৰিত মাৰি দিব তাত মাৰি কিনে তেজটো ওলাই দিব মানে নিয়মবিলাক এনেকুৱা হয় এই দেখিছে আপোনালোকে দেখিছেনে গোটেই তেজটো ওলাই পিনি মাটিত এইটো কৰিব দিব এই দেখিছে পূৰা তেজ হৈ গৈছে এয়া আমাৰ পৰম্পৰা নিয়ম হয় আপোনালোকে বেলেগ কিবা নাভাবিব মিচিং মানুহবিলাক নিশ্চয় গম পায় এইটো দেখিছে এইটো এনেকৈ কৰে কাৰণটো এইটোৱে দেখিছে আপোনালোকে এইবিলাক নিয়মেই কৰে আৰু বাকী দেখিছে আপোনালোকে আপোনালোকে দেখিলে কি কি নিয়ম কৰিলে পূৰা কেঁচা কেঁচাকৈ কৰে মোৰ ভয় লাগিছে মোৰ একচুৱেলি আগৰ পৰা মই আজিলৈকে দেখি পোৱা নাই এনে মই জানো কিন্তু এনেকৈ কৰে কিন্তু আজি বহুত ভয় লাগি গ'ল নিজে কেমেৰা লৈ থাকোঁতে বহুত বেয়া লাগিছিলে এনেকৈ যদি মই কিন্তু আমাৰ পৰম্পৰা নিয়ম হয় নিয়মটোতো পালন কৰিব লাগিব ন বাকী আপোনালোকক আৰু দেখা আছোঁ আৰু এইবিলাক নিয়ম হোৱাৰ পাছত মই বিশিষ্ট আমাৰ মুৰব্বী এইবিলাক ডাঙৰ মানুহ দৌল পূজাটো কেলৈ পতা হয় এইটো বিষয়ে অলপ সুধিবলৈ যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আমাৰ গাঁৱৰ বিশিষ্ট ব্যক্তিৰ লগত এতিয়া কথা পাতিম আমাৰ দৌল পূজাটো কেলৈ পাতে আৰু দৌল পূজাটো পাতিলে আমাৰ কি উপকাৰ হয় এইটো লৈ অলপ পাতিব আহিছোঁ আমাৰ মিচিং সমাজৰ দৌল পূজাটো হ'ল এটা পৰম্পৰা এটা মিচিঙৰ উৎসৱ কিন্তু মিচিং উৎসৱ মানে আমাৰ বানেকেবাঙে ডিচিশ্যন লোৱা মতে আমাৰ প্ৰথম জেঠ মাহৰ বুধবাৰটোত মিচিং দৌল পূজাটো পাতিব লাগে যেনেকৈ আলি আলিটো পাতে প্ৰথম বুধবাৰে কিন্তু এই মুহূৰ্ততেই আমি মানে কিছুমানে এতিয়া ব্যতিক্ৰম কিছুমান হৈছে মানে কিছুমানৰ মানে যা যোগাৰটো অলপ কম হয় সেইকাৰণে কিছুমানে প্ৰথম বুধবাৰে পাতিব নোৱাৰে কিন্তু কিছুমানে প্ৰথম বুধবাৰে আলি আলিগাং পাতে আৰু আমাৰ পৰম্পৰা এই দৌল পূজা পতাৰ কাৰণটো কি হ'ল আমাৰ কেঁচু কুমতি বহুত হয় নাঙল বাওঁতে খুৰ মাৰোঁতে আৰু সিটোতো মই মাৰোঁতে সেইবিলাকে যাতে আমাক মানে দুখ নিদিয়ে আৰু গোটেই পৃথিৱীৰ লগত আমাৰ সূৰ্য দেৱতাৰ লগত আমাৰ এইটো আগৰ পৰা পৰম্পৰা চলি আছে সূৰ্য দেৱতাক আমি পূজা দিওঁ এই পূজাটোৱে আমাৰ দৌল পূজা সেইটোৱে আমাৰ দৌল পূজা আমাৰ দৌল পূজা কৰিলে আমাৰ উপকাৰ কি হয় দৌল পূজা কৰাটো উপকাৰ মানে গাঁৱত যিখিনি মানে কিবা ব্যাধি থাকে বা অন্যান্য বেমাৰ আজাৰ থাকে সেইবিলাক নিৰাময়ৰ কাৰণে আৰু খেতি মাটি ভাল হ'ব লাগে বুলি জীৱ জন্তুৰ কাৰণে গাহৰি কুকুৰা ছাগলীৰ কাৰণে গৰু ম'হৰ কাৰণে আমি এইবিলাক পূজা পাতোঁ আমাৰ পঢ়া শুনাৰ কাৰণে আৰু অন্যান্য খেতি বাতিৰ কাৰণে এইটো আমি পৰম্পৰাবদ্ধ আমাৰ চলি আহিছে আগৰ পৰা চলি আহিছে আমাৰ পূৰ্বপুৰুষসকলৰ পৰা চলি আহিছে আমি এইটো পূজা প্ৰতি বছৰে আমি সেইকাৰণে আমি পাতিছোঁ এতিয়া আৰু ধন্যবাদ থাকিল আপোনালৈ যিহেতু আপোনালোকে শুনিলে দৌল পূজাটো কেলৈ পতা হয় আমাৰ বেমাৰ আজাৰৰ কাৰণে আমাৰ মিচিং সমাজটো দৌল পূজাটো কৰা হয় আপোনালোকে আৰু দেখাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু এতিয়ালৈকে হোৱা নাই এতিয়া আদা হৈছে আৰম্ভ হৈছে
এতিয়া আপোনালোকে পিছলৈ ভিডিঅ'টো চাই থাকক, আপোনালোকক যিমান পাৰে চেষ্টা কৰিম দেখাবলৈ। এই আপোনালোকে দেখিছে আমাৰ গোটেই মানুহ খানা বনোৱা লাগি আছে, ভাত বনোৱা লাগি আছে। আপোনালোকে দেখিছে, দেখাই দিছোঁ। এইটো তাপা লগাই দিছো আৰু এইখিনিত দেখিছে এই কাটা বাই, কাটা বাই কিবা ক'ব নি? মই এতিয়া নকওঁ আৰু একো নকওঁ, কেলৈ? মই এনে এতিয়া মই चीटिंग करता है तू चीटिंग 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 करता है तू এয়া আমাৰ বন্ধুকেইটা একদম মানে আগ পাচলি দোৱাত লাগি আছে। এইটো দেখিছে, এইখিনি যাব কি বুলি কয়, এইটো গম নাপাওঁ দে কি বুলি কয়। ইয়াৰ পৰা আপোনাৰ সেই গাহৰি পেটুবিলাক বনাব, আপোনালোকে নিশ্চয় গম পায়। পাতৰ চব্জি বুলি ক'লে এইখন দেখিছে, ইয়াৰ এনেকুৱাতে খাম বাৰু। এইটো কি বুলি কয় নাজানো। গাহৰি মাংস, গাহৰি পেটু আৰু তেলৰ লগত বনাই খাম। এনেকুৱা ভাল লাগে ন, আপোনালোকে নিশ্চয় গম পাই যায়। মিচিঙৰ খানা বুলি ক'লে আৰু ক'বলৈ নাই আৰু। আৰু এইখিনিও আছে মানুহ পুৰা, মানুহ পুৰা লাগি আছে দেখিছে। তাৰপিছত ইয়াত দেখিছে মছলাৰ শাক বনাইছে, মিঠা হওক এই আপোনালোকে দেখিছে গাহৰি মাংস কাটি আছে, এই খৰিকাত দিবলৈ। এই দেখিছে খৰিকাত দি আছে মানুহ, একদম আজি খাব লাগিব দেই বহুত। দেখিছে আপোনালোকে, এখন খৰিকাত দিব লাগিব আৰু চব্জিত দিব লাগিব, সেইটো কাৰণে কাটি আছে। আপোনালোকক আৰু দেখাই আছোঁ চাই। সেইখন দেখিছে, এখন ডিমৰ ভাতৰ লগত বনাই। এই বহুত মিঠা আছে ইয়াত, পাত কি পাত আছে বা মই নাজানো। এইটো তেজৰ লগত বনাই, গাহৰি তেজ আৰু পেটু এইটো। আৰু দেখা আছে আপোনালোকে, এইখন বহুত ভাল লাগে খাই। এইখন চব্জিত আছে আপোনাৰ পচলা, ৰঙালাও, ডিমৰ পাত আৰু গাহৰি মাংস। এইখন দেখিছে খৰিকাত পৰা দি আছে, চাওক। সেই বহুত ভাল লাগে খাই, আপোনালোকে নিশ্চয় গম পায় গাহৰি মাংস কেনেকুৱা লাগে খৰিকাত দি খালে। এইখন দেখিছে এইবিলাক, এইটো ৰঙালাও আৰু গাহৰি মাংস ইয়াত আছে। এইখিনিত ডিমৰ পাত আছে আৰু বহুত কিবা কিবি আছে আৰু আছে আৰু কি আছে কি নাই কালে গম পাই যাব, আপোনাৰ নাকালে গম নাপাব। আৰু এইখিনিত পচলা আৰু গাহৰি মাংস আৰু দালি আছে নেকি লগত, আৰু আছে দুটা তিনিটা আইটেম থাকে মানে। এইখিনি পূৰা লাগি আছে, আপোনালোকে নিশ্চয় দেখিছে। 2 hours later. ফাইনেলি খানা চানা ৰেডি হৈ গ'ল। এতিয়া খাবলৈ গৈ আছোঁ। সেইপিনে বনালোঁ অলপ, ময়ো অলপ সহায় কৰিলোঁ অলপ চলপকৈ। তাৰপিছত পূৰা গৰমত পূৰা ভিজি গ'ল। এতিয়া খানা ৰেডি হৈ গ'ল, এতিয়া খাবলৈ গৈ আছোঁ। আপোনালোকক দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া দেখিছে গাহৰি মাংস, জুইত পূৰা গাহৰি মাংস। ইয়াৰ টেষ্টটো আপোনালোকে ক'বই নালাগে। আজি ফ্ৰীকৈ পাইছোঁ আৰু পূৰা চুঠাম আৰু অৱস্থাত পালে বস্তাত ভৰাম বুলি যে কয়, এইটোৱে আজি কৰিম। আজি বস্তাত নভৰাম, পেটত ভৰাম আৰু বাকী এইটো দেখিছে আপোনালোকে পূৰা বইল কৰি আছে গাহৰি মাংস। সেই মানে মা কচম আজি ইমানেই কাম নহয়, বহুত খাই দিম আৰু ফ্ৰীকৈ পাইছোঁ যদি খাবই লাগিব। কিছু অপেক্ষাৰ অন্তত এতিয়া ফাইনেলি খাবলৈ ল'লোঁ। দেখিছে আপোনালোকে পূৰা লাইন পাতি আছে, দেখিছে ইয়াৰ মানুহ। এই আমাৰ বন্ধু এইপিনে বিলাই আছে, লাখেৰ ভাই। এই দেখিছে এয়া চায়ামত, এইটো দেখিছে চায়ামতটো একদম মানে কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন। ইয়াত পূৰা লাইন পাতি আছে। এয়া আমাৰ মামা, এইটো দেখিছে চব্জি বিলাই আছে। এয়া আৰু দেখাম দেই, আপোনালোকে চাই থাকক আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগে। এক নম্বৰটো দেই, এইটো অকল কাম চাম নকৰে, অকল কাই দেই। এইটো দেখিছ চেহেৰাটো চাই লওঁ ভালকৈ। আৰু এইটো এনেকুৱাই অকল কাবলৈ আহে, এইটো চায়ামত কিবা খাইছে, এইটো অকল কাবলৈ আহে, কাম নকৰে। কাই হৈ গ'ল, আমাৰ কিছুমানে কাই হোৱাই নাই, মোৰ হৈ গ'ল। এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ।